নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছামিজ জিকে এণ্ড পাজেলৰ এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ 10টা অসমীয়া প্ৰশ্নোত্তৰ। গতিকে অকণমানো পলম নকৰি বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ল ছাহাৰা। পৃথিৱীত বাস কৰা আটাইতকৈ ডাঙৰ স্থলচৰ প্ৰাণীবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল হাতী। পৃথিৱীৰ বৃহত্তম জলচৰ প্ৰাণী কোনবিধ? ইয়াৰ উত্তৰটো হ'ল নীলাতেমী মাছ। পৃথিৱীৰ বৃহত্তম চৰাই কোনবিধ? ইয়াৰ উত্তৰটো হ'ল উট পক্ষী। পৃথিৱীৰ দ্ৰুততম স্থলচৰ প্ৰাণী কোনবিধ? ইয়াৰ উত্তৰটো হ'ল চিতাবাঘ। পৃথিৱীৰ ক্ষুদ্ৰতম দেশ কোনখন? ইয়াৰ উত্তৰটো হ'ল ভেটিকান চিটি। পৃথিৱীৰ গভীৰতম মহাসাগৰ কোনখন? ইয়াৰ উত্তৰটো হ'ল আটলাণ্টিক মহাসাগৰ। পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই কোনবিধ? ইয়াৰ উত্তৰটো হ'ল হামিংবাৰ্ড। পৃথিৱীৰ বৃহত্তম গ্ৰহ কোনটো? ইয়াৰ উত্তৰটো হ'ল বৃহস্পতি গ্ৰহ। বছৰৰ আটাইতকৈ দীঘল দিন কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 21 জুন।